নমস্কাৰ মানুহসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ মাজলৈ। আজি মই তোমালোকক দেখুৱাম তোমালোকে এআইৰ সহায়ত থাম্বনেইল কেনেকৈ বনাবা, ইউটিউব থাম্বনেইল কেনেকৈ বনাবা তোমালোকক দেখুৱাম। আৰু থাম্বনেইলখন বনাবৰ বাবে বহুত ইজি হয় আৰু মানে যি হয় মানে এআইৰ থাম্বনেইলবোৰ মানে বহুত বেছি ভাল হয়, তো যাৰ বাবে তোমালোকে ভিউজটো পাব পাৰা। আৰু ব'লা বেছি কথা নকওঁ, ভিডিঅ'টো চোৱা। আৰু ইয়াৰ আগত মই বনাইছিলোঁ এআইৰ সহায়ত কেনেকৈ গান বনাব পাৰি, সেই ভিডিঅ'টো যদি নাই চোৱা চাই ল'বা, লিংকটো ওপৰৰ ফালে দিয়া থাকিব আৰু নহ'লেও ডেছক্ৰিপশ্যনত পাই যাবা। তো ব'লা ভিডিঅ'টো চোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আপোনালোকৰ থাম্বনেইলটো বনাবৰ বাবে এটা এপ্লিকেশ্যনৰ দৰকাৰ হ'ব, সেইটো হৈছে ক্ৰ'ম ব্ৰাউজাৰ, যিটো সকলোৰে মোবাইলত থাকে আৰু বেলেগ এপ্লিকেশ্যনৰ কোনো দৰকাৰ নাই আৰু কোনো এপৰ বেলেগ দৰকাৰ নাই। ক্ৰ'ম ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰি ল'ব আৰু অ'পেন কৰি ল'ব ধুনীয়াকৈ। অ'পেন কৰাৰ পিছত আপুনি চাৰ্চ কৰিব লাগিব তাত ChatGPT, আৰু প্ৰথমতে যিটো অপশ্যন দেখিছে সেইটোত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেদৰে আহি যাব আৰু প্ৰথমতে যিটো অপশ্যন দেখিছে ক্ৰিয়েট এন ইমেজ, তো তাতে ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা আহি যাব। প্ৰথমতে আপোনালোকে ইয়াত থাম্বনেইলৰ কাৰণে যি ফটো দিব বিচাৰে ফটো দি ল'ব লাগিব। এই প্লাছ অপশ্যনত ক্লিক কৰিব আৰু তাত যিটো প্ৰথম অপশ্যন আছে এড ফটোছত ক্লিক কৰিব। এতিয়া আপোনাৰ গেলাৰী অ'পেন হ'ব আৰু থাম্বনেইলত লগাবলগীয়া ফটোখন আপুনি চিলেক্ট কৰি ল'ব। ফটোখন চিলেক্ট কৰি আপুনি তাত থকা ডান অপশ্যনটোত ক্লিক কৰি দিব। দেখিছে লোডিং হৈ আছে, অলপ ৰ'ব, ফটোখন ভালকৈ অহা নাই। এইটো আহিব, এতিয়া আহি যাব, ৰ'ব। এই ফটোখন আহি গ'ল, ভালকৈ আহি গৈছে। আৰু এতিয়া আপোনালোকে লিখি ল'ব লাগিব কেনেকুৱা থাম্বনেইল লাগে, কি কথা, আপোনালোকৰ বিষয়টো মানে কি, টপিকটো। মই আপোনালোকক দেখুৱাবৰ বাবে জাষ্ট এনেই কিবা এটা লিখি লৈছোঁ, ৰ'ব। মই লিখিম ये फोटो लगा के एक थंबनेल बना दो और टाइटल, তো এনেকৈ লিখিব আপোনালোকে। টাইটেলত আপোনালোকে যি দিব বিচাৰে, যিমান লিখিব বিচাৰে, মই জাষ্ট এনেই কিবা এটা দেখুৱাইছোঁ আৰু মাই ফাৰ্ষ্ট ব্লগ, তাৰপিছত Mr.Angshuuu, এনেকৈ এনেই জাষ্ট দেখুৱাইছোঁ আৰু এনেকৈ লিখিব। আৰু আপোনালোকে এতিয়া এটা অপশ্যন দেখিছে তলত, আৰু যিমান লিখিব বিচাৰে আপোনালোকে লিখিব পাৰিব। তলত এটা অপশ্যন দেখিছে অটো, আৰু তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এনেকৈ দেখিছে ইয়াত আপোনালোকে যিটো অপশ্যন দেখিছে একদম শেষৰ ফালে ৱাইড স্ক্ৰীণ, তো তাত ক্লিক কৰিব 16:9 আপোনালোকৰ ইউটিউব থাম্বনেইলৰ বাবে। তাত ক্লিক কৰি আপোনালোকে এতিয়া এই অপশ্যনটো যে দেখিছে কোলাকে, ইয়াত ক্লিক কৰি দিব। এনেকৈ ক্লিক কৰাৰ পিছত আপোনালোকৰ চেণ্ড হৈ যাব। অকণমান ৱেইট কৰি দিব, বেছি সময় নালাগে, অকণমান ৰ'ব আৰু অলপ ৰ'ব। আহি গৈছে, ৰ'ব, আহিছে। তো গাইছ এইপিনে আহি গ'ল, চাওক মাই ফাৰ্ষ্ট ব্লগ Mr.Angshuuu, চাওক আহি গ'ল ধুনীয়াকৈ। আৰু এতিয়া আপোনালোকে এখন ডাউনলোড কৰিব লাগিব। কেনেকৈ ডাউনলোড কৰিব লাগিব, এই যিটো অপশ্যন দেখিছে এইটো, ইয়াত আপোনালোকে এনেকৈ ক্লিক কৰিব। এনেকৈ ক্লিক কৰি আপোনালোকে এইবোৰ ধেৰ অপশ্যন পাব, কিন্তু আপোনালোকে আকৌ এনেই স্ক্ৰীণখনত টেপ এটা মাৰি দিব। এনেকৈ টেপ কৰাৰ পিছত এতিয়া এনেকৈ আহি যাব। এতিয়া আপোনালোকে তলত যিটো ডাউনলোড অপশ্যন দেখিছে সেই ডাউনলোড অপশ্যনটোতহে ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ আহি যাব ফাইল ডাউনলোড অ'পেন, তো এনেকৈ। আৰু এতিয়া আপোনালোকৰ গেলাৰীত গৈ চাবগৈ পাৰিব, ৰ'ব দেখুৱাই আছোঁ মই। আৰু এনেকৈ বেক আহি যাব, বেক আহি গেলাৰীত চাবহি। এইপিনে চাওক মাই ফাৰ্ষ্ট ব্লগ Mr.Angshuuu, এনেকৈ আহি গ'ল। ইউটিউব লগো আহি গৈছে, দেখিছে। আৰু বেকগ্ৰাউণ্ডটো বহুত ভাল লাগিছে। আপোনালোকে এনেকৈ যি বিচাৰে, মুঠতে যেনেকুৱা যি বিচাৰে সকলো লগ পাৰিব। আৰু টপিকটোৰ ওপৰত এওঁলোকে ষ্টিকাৰ বনাই দিব এনেকৈ। এতিয়া ইউটিউবৰ লগো আহি গ'ল, দেখিছে। এনেকৈ সকলো আহি যাব। আৰু থাম্বনেইলখন কেনেকুৱা লাগিছে ক'ব। আৰু এই যিটো আপোনালোকে ভিডিঅ' চাই আছে তাত লগোৱা থাম্বনেইলখনো মই ইয়াত বনোৱাই হয়, তো এনেকৈ বনোৱা। আৰু এনেকৈ আপোনালোকে বনাব পাৰিব অতি সোনকালে, আৰু কোনো এপছৰ দৰকাৰ নাই, এনেকৈ বনাব পাৰিব। বাকী আৰু ChatGPT আপোনালোকে ডাউনলোড কৰিবলৈ দৰকাৰেই নাই, এনেকৈ গুগল ক্ৰমৰ পৰা এনেকৈ কৰিব পাৰিব। বাকী বেছি কথা নকওঁ, ইয়াৰ আগত দিয়া ভিডিঅ'টোত মই দেখুৱাইছিলোঁ কেনেকৈ এআইৰ সহায়ত গান বনাব পাৰে। তো সেই ভিডিঅ'টো যদি নাই চোৱা চাই ল'ব, ওপৰৰ ফালে লিংক আহি আছে, নহ'লেও ডেছক্ৰিপশ্যনতে পাই যাব। বাকী আজিলৈ বাই, নতুন এটা ভিডিঅ'ত লগ পাম।
বাকী বাহিৰত পুৰা বৰষুণ দি আছে হ'ব দিয়ক বাই বাই